Hello viewers, welcome to TULIKA'S vlog. আৰু হল ৰাতিপুৱা ওলাই আহিছো একেটাৰ মই আৰু হল আমি গৈ আছো এতিয়া বৰহৰিত আৰু মিষ্টাৰৰ বন্ধুৰ ঘৰত আৰু তেও কিবা এটা বিশেষ কাৰণত আমি মানে তেওঁৰ ঘৰত গৈ আছো আৰু কি কাৰণ আপোনালোকক মই ভিডিঅ'টিত দেখাই আছো প্লিজ ভিডিঅ'টি শেষলৈকে চাব আৰু লাইক কৰিব কমেন্ট কৰিব মই দেখাই দিছো ইয়াতে এইটো হৈছে কি পিঠাগুড়িৰ মেচিনটো আৰু এইটো হৈছে হালধিৰ আৰু এইটো হৈছে বেচনৰ মেচিনটো আৰু এই আমাৰ লগত আছে দাদা নয়নজ্যোতি তালুকদাৰ দাদাই তাৰমানে ঘৰতেই মিঠাতেল পেৰা পুৰা মেচিন আনি লৈছে আৰু এইবিলাক ঘৰতে শুদ্ধ একদম শুদ্ধ য'ত মানে ভেজাল নাই তো কোনোবাক যদি লাগে তো দাদাৰ ঘৰ হৈছে বৰহৰিত আৰু বৰহৰিত ঘিলাজাৰী আহিব পাৰে যেনেকৈ মই আহিছোঁ আৰু মোৰ মিষ্টাৰৰ বন্ধু হয় নয়নজ্যোতি তালুকদাৰ হয় আৰু আপুনিও মানে কিবা এটা কৈ দিয়ক আপোনাক মানুহখিনি এইটো মানে কি আজিকালি তো কেমিকেলৰে দুনিয়া বুলি ক'ব পাৰি তাৰ পৰা মই অলপ উভতি আহি মানে পুৰণি কালত যিবোৰ চলি আছিল সেনেকৈ মই মানে ৰাইজক দিব চেষ্টা কৰি আছোঁ ঠিকেই ৰাইজে গ্ৰহণ কৰিলে ভাল হয় মোৰ কিন্তু খুবেই ভাল লাগিছে আহি মানে দেখা পাই এনেকৈ ঘৰত বহুত ভাল লাগিছে মই আজি লৈ যাম আৰু পিছতো মই আহিম আৰু নিবৰ কাৰণে আৰু যদি কোনোবাক লাগে মোক ক'ব পাৰে দাদাক মই কণ্টেক্ট নম্বৰটো দি দিম তো দেখাইছোঁ ভিডিঅ'টি কেনে পালে প্লিজ জনাব আপোনালোকে ঘৰতে এনেকৈ একদম ইমান ধুনীয়াকৈ বনাই মানে মিঠাতেলটোত অলপ ভেজাল নাই আৰু আপোনালোকে ভাল পাব মই আগতেও লৈ গৈছোঁ কলেষ্ট্ৰল ফ্ৰী হয় এইটো মানে কলেষ্ট্ৰলটো আমাৰ মানে ফ্ৰী হয় এইটো খালে মানে কলেষ্ট্ৰলটো নহয় হাৰ্টৰ প্ৰব্লেমটো নহয় হয় আৰু গেছটো কম হয় তো আজিকালি হাৰ্টৰ প্ৰব্লেম ইমান বাঢ়ি গৈছে প্ৰত্যেকৰে মানে কৰোণাত বেজি লৈ কিবা কিবি লৈ আৰু তো এনেকৈ যদি আমি শুদ্ধ মিঠাতেলটো পাই যাওঁ ঘৰুৱা মিঠাতেলটো পাই যাওঁ তো কি লাগে আৰু কম দামতে তাকো মানে দাদাই ইয়াতে কম দামতে দিব আৰু কম দামত মানে মতত কিয় পায় মই এইটো কওঁ হা আমাৰ লেবাৰ নাই অন্য লেবাৰ আছে ডিষ্ট্ৰিবিউটৰ আছে আমাৰ লেবাৰো নাই ডিষ্ট্ৰিবিউটৰ নাই আমি ডাইৰেক্ট মানে কাষ্টমাৰক আমি ডাইৰেক্ট দিওঁ তাৰ বাবে আমাৰ মানে লেবাৰটো ৰাহি হৈছে কাৰণ মই এগৰাকী আছে আৰু লগত মই আছোঁ আৰু এইপিনেতো ডিষ্ট্ৰিবিউটৰ নাই যিহেতু নিজে ডেলিভাৰী কৰোঁ তেতিয়া আমাৰ মাৰ্জিনটো কমি যায় যিটো ডিষ্ট্ৰিবিউটৰ আৰু হ'লচেল ডিষ্ট্ৰিবিউটৰ আৰু ৰিটেইলাৰ এইবিলাক মাজত নাথাকে তাৰ পৰা নিলে এইখিনি অন্তত ৰাহি হৈ যায় আৰু তো দাদাই ক'লে এইটো আৰু হ'ল আজি মানে মিষ্টাৰ আৰু মই মানে দাদাৰ ঘৰতে আহিছোঁ আৰু দাদা এটা কেছ হৈছিল নহয় কিবা আপুনি লটাৰীত কিবা এটা মানে এনেকুৱা হৈছিল মানে নিউজত পাইছিলোঁ দাদাই কপাল মানে কি হৈছিলে ৰাস পূজাৰ কিবা লটাৰী টিকেটটো কি কৰিছিল এই হাউলি ৰাসৰ এইবাৰ হাউলি ৰাসৰ টিকেটত আনিছিলোঁ আৰু মোৰ পৰা হাতৰ পৰা গুচি গ'লে দাদাই মানে কি তেওঁৰ বন্ধু এজনক টিকটখন লাগে বুলি কোৱাত মানে দি দিলে আৰু তাতেই প্ৰথম পুৰস্কাৰ লাগি গৈছিল ছেকেণ্ড কি ফৰ্চুনাৰ লাগি গৈছিল বাপৰে মানে এনেকুৱা এটা বেয়া লাগছে নহয় মই নিউজটো দেখা পাইছোঁ সেইকাৰণে মই কৈছিলোঁ এটা কথা মানে মোক সুধিছিল নিউজে যে কেনেকুৱা লাগিছে মই কি ক'ম মই এইটোৱে ক'লোঁ যেতিয়া প্ৰেয়সী বিয়াৰ দিনা প্ৰেমিকৰ যেনে অৱস্থা হয় মোৰো সেইদিনা অৱস্থা তো মানে কি তাৰে মাজতে দাদাৰ লগত অলপমান ফূৰ্তি কৰি ল'লোঁ তো ভিডিঅ'টি চাওক আৰু পিছলৈকে এইটো হৈছে তেলৰ মেচিনটো য'ত মানে তেলটো পেৰা হয় ন তেল পেৰা হয় পেৰাৰ পিছত ইয়াত পেৰি উঠি ইয়াত দিম ইয়াৰ পৰা এনেকৈ ফিল্টাৰ হৈ এনেকৈ তেল ওলাই এই তাতে থম তাতে তৈ উঠি তাৰে পৰা বটলত তেল আছে এনেকৈ আচ্ছা এনেকৈ তেল ওলাই আছে ইয়াৰ পৰা ক'ত যাব ইয়াতে ইয়াত খালি দিয়ে আচ্ছা ইয়াতে তেল আছে আৰু ইয়াতে তেল এনেকৈ বটলত ভৰাই দিয়ে আচ্ছা তো মেচিনটো এনেকৈ চলি আছে আৰু তো তেলটো মই
দেখাই দিছোঁ এনেকৈ দাদাই মানে এনেকৈ তেল পেৰে আৰু ইয়াতে এইটো হৈছে মেচিনটো আৰু ইয়াতে পূৰা এনেকৈ আহি ইয়াতে ফিল্টাৰ হৈ আহে আৰু এনেকৈ ফিল্টাৰ হৈ আহি এনেকৈ বাল্টিত দিয়ে আৰু ইয়াৰ পৰা ইয়াত দিয়াৰ পিছত এনেকৈ বটলত দিয়ে তাৰপিছতহে এনেকৈ ওলায় দাদা কিমানকৈ দিয়ে বটল বটল এতিয়া দামটো মানে দোকানত বেলেগ হৈ যায় দামটো 50 হৈ যায় আচ্ছা কমত দিয়ে আৰু যি হওক ভাল লাগিছে ঘৰতে যে এনেকৈ মিঠাতেল মানে একদম শুদ্ধ মিঠাতেল ভেজাল নাই অকণো মানে এনেকৈ শুদ্ধ মিঠাতেল দাদাই মানে ইয়াতে প্ৰস্তুত কৰে তো মই এই বটলটো ইয়াতে থৈ দিলোঁ এতিয়া আমি লৈ যাম যোৱাৰ টাইমত এইটো হৈছে মানে এই বটলটোত মানে তেলৰ বটলটোত ইয়াতে লগোৱা আছে 175 তো দাদা কিবা এটাতো লেছ কৰি দিয়ে ন লেছ হয় অঁ তো ঠিক আছে লেছ কৰি আৰু ঘৰতে এই বেচনটো ঘৰতে বনোৱা ন আৰু হালধিটো আচ্ছা আৰু এইটো নেকি মেচিনটো মেচিন এইবোৰ বেচন হালধি আচ্ছা তো এইটো হৈছে নয়ন দাদাহঁতৰ ঘৰৰ পিছফাল ভাগ আৰু হ'ল গছ গছনি কিবা কিবি ৰুই থৈছে আৰু এইটো হৈছে পুখুৰীটো আৰু দাদাই মানে হাঁহ পালন কৰে এইটো পুখুৰীটোত হাঁহবিলাক থাকে আৰু হাঁহবিলাক বোলে কথা কয় ৰ এতিয়া চাওঁ দাদাৰ লগত বোলে কথা পাতে হাঁহকেইটাই এইকেইটা হাঁহ আহি আছে আৰু আছে এইকেইটা হৈছে হাঁহকেইটা আৰু দাদাই মানে ইয়াতে এই পুখুৰীটো আৰু সেইয়া সেইটো ঘৰত ৰাখে আৰু তো এনেকৈ সৰু সৰু বিজনেছ দাদাৰ তো এইটোৱে আৰু সৰু সৰু বিজনেছ আৰু আচ্ছা এইটো মানে ডিমাপাৰা হাই খা কাৰণে নহয় আচ্ছা এই হাঁহকেইটা মানে খোৱাৰ কাৰণে নহয় এইটো ডিমাপাৰা হাঁহ এইটো মানে আচ্ছা খোৱাটো এটা হাঁহক দিনত 120ৰ পৰা 130 গ্ৰাম খুৱাব লাগে বেছিও নালাগে বেছি খালে ডিমা নাপায় আচ্ছা পুৰা লিমিটেড এইটো মানে হিচাপত আচ্ছা নোখোৱাং এইটো আচ্ছা হা আহিব এইপিনে অলপ বেক কৰা আৰু এইটো হৈছে বাইদেউ কি দিছে এইটো চাউল আহিব আহি আছে ই সেইকাৰণে ইয়াতে আছে অকলে এইটো হাঁহ অকলে আছে ইয়াৰ ভৰিত কিবা এটা হৈছে কাৰণে ই যোৱা নাই আৰু এইকেইটা আহি আছে কলগছ খায় কলগছ কাটি দিলে পুৰা খাই দিব কলগছ খুৱাব লাগে আচ্ছা আমি কিনা বস্তু একো নকৰোঁ চাউল খোৱা ধান খোৱা এনেকৈ পঢ়াটো বিচাৰিছোঁ আৰু মোৰ ল'ৰাটো আহি দেখা পালে বিৰাট ভাল পালেহেঁতেন ইয়াৰ পৰা ৰাতি উঠি যায় আৰু গঁৰালত কি ভাল লাগি আছে না পুখুৰী থাকিলে সকলোৱে কৰিব লাগে অন্ততঃ 100টা পুহিলে 100টা যদি ভালকৈ পোহা খায় 10,000 টকা মাহত আহিব হয় একবাৰ প্ৰথমে নহয় পিছত আহি যাব এতিয়া যদি আমাৰ যদি 64টা আছে এতিয়া যদি 40টা ডিমা পাৰে 8 টকাকৈ ধৰিলোঁ 320 টকা একমাহ এইটো মানে 300টা ডিমা পাৰে শুনা মতে কিমান পাৰে নাজানো এতিয়া যদি এনেকৈ 9,000 টকা 3,000 টকা খৰচ 6,000 টকা আহি থাকে আমাৰ 64 তামোল লৈছিলোঁ দৌলাশালৰ পৰা আনি মৰিল নেকি দৌলাশালৰ পৰা আনছে দৌলাশাল আৰু কোনটো আম কৈছে সেইডালে ঘেৰা কৰা আছে গুজৰাটৰ আম আচ্ছা তো দাদাহঁতৰ ঘৰত আহি পূৰা বস্তুবিলাক চালোঁ ভিডিঅ' কৰিলোঁ আপোনালোকে ভিডিঅ'টি কেনে পালে প্লিজ
কমেণ্টত জনাব আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু হ'ল বাইদেউৰ হাতেৰে চাহ খালোঁ। এতিয়া মই মিষ্টাৰক গাড়ীত বহি বহি কৈ যাম যে যদি ৰিটায়াৰ হৈ আহা এনেকুৱা বিজনেছত ধৰা, য'ত মানে কমচে কম আমাৰ চলিব ভাল হ'ব। সৰু সৰু বিজনেছ যদিও মানে বহুত লাভদায়ক, আহি দেখি ভালে লাগিছে। তো আপোনালোকেও যদি এনেকুৱা বিজনেছ ষ্টাৰ্ট কৰিব খোজে তো ষ্টাৰ্ট কৰিব পাৰে। আৰু এইটো হৈছে দাদাহঁতৰ ঘৰ। আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ যদিও মোৰ খুবেই ভাল লাগিছে, মিষ্টাৰৰ বন্ধুৰ ঘৰ। আৰু হ'ল এনেকৈ তো কেনে পালে ভিডিঅ'টি পূৰা মোৰ কিন্তু ইয়াতে আহি বহুত ভাল লাগিছে। আৰু এইটো হৈছে দাদাহঁতৰ সৰুকৈ মন্দিৰটো, এনেকৈ অন্ধকাৰ অলপমান দেখা পোৱা নাযায়। তো ভিডিঅ'টি কেনে পালে জনাব। মই এতিয়া তেলৰ বটল লৈ লওঁ, আৰু কি আছে বেচন, পিঠাগুড়ি আৰু কিবা কিবি আছে, তো মই সেইবিলাক লৈ লওঁ। তো আমি মানে ল'বই আহিছোঁ। আৰু এই চেগতে তাৰমানে মই ভিডিঅ'টি বনাই দিলোঁ। তো ভিডিঅ'টি কেনে পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি ছাবস্ক্ৰাইব কোনোবাই কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই।